Hello everyone, welcome back to my channel. আশা কৰিছো সকলো ভালে আছে, ময়ো ভালে আছো। আজি ওলাইছো মই এতিয়া দিলৈ গ্ৰাম্য বজাৰ। আজি সকলোৱে জানে যে 2 ডিসেম্বৰ চুকাফা দিৱস। বৰ অসম গহুতা তথা আহোম সাম্ৰাজ্যৰ ভেটি প্ৰতিষ্ঠাতা স্বৰ্গদেউ চাওলুং চুকাফা স্মৰণ কৰি আজি চুকাফা দিৱস পালন কৰা হৈছে গোটেই অসমতে। সেইদৰে আমাৰ দিলৈ গ্ৰাম্য বজাৰতো চুকাফা দিৱস পালন কৰা হৈছে। এতিয়া মই তালৈকে ওলাইছোঁ, গতিকে ব'লক সকলোৱে চুকাফা দিৱস লৈ যাম। গতিকে তেওঁলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া সন্মুখত চাওলুং চুকাফাৰ প্ৰতিমূৰ্তি। স্বৰ্গদেউ চাওলুং চুকাফাই চীন দেশৰ মুংমাও অঞ্চলৰ পৰা আহি পাটকাই পাহাৰেদি 1228 খ্ৰীষ্টাব্দত উজনি অসমত প্ৰৱেশ কৰিছিল। বহু ঘাট প্ৰতিঘাতৰ মাজেদি স্বৰ্গদেউ চাওলুং চুকাফাই আহোম সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। সেয়েহে তেখেতক সুঁৱৰি 2 ডিচেম্বৰ তাৰিখে অসম দিৱস বা চুকাফা দিৱস। এফালে প্ৰগ্ৰেম চলি আছে। আমি আগবঢ়াব লৈছো জানা মনতে সুধো হয়নে সপোনে জানা মনতে সুধো অতনো ফাগুনতে এসে মবয়া উহুয়াইলি বিকাই তোরিলে জুড়ে মকরিয়া গতে তোমাদে ভাবনাতে বাহেরে রুসি জানানে। বলকচোন এতিয়া আমি মেলালৈ যাওঁ, মেলাখন চাওঁ কিনো আহিছে। অনিমা বৰুৱা তেখেতক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। বাইদেউহঁতে নতুন নতুন কাপোৰ আনিছে, বোৱা দিচাংমুখৰ পৰা আহিছে ন? আপোনাৰ ঘৰো দিচাংমুখত ন?
তাৰপৰা আপোনালোকে ক'ত যায় ন বাইদেউ? আমি এনেই যাওঁ বাহিৰতো অসমতে যোৱা হয়, প্ৰতিখন জিলাতে যোৱা হয়, য'তে মেলা হয় ত'তে যোৱা হয় আৰু তেনেকে পাব। আমাৰ তাত মিচিং কাপোৰ আছে, চাদৰ আছে, টচৰ চাদৰ আছে, গামোচা, হাতে বোৱা গামোচা আছে, সকলো এনেকে এইবিলাক মানে দৰাৰ কাৰণে টচৰ গামোচা আছে, গামোচা পাব। অৰ্ডাৰো লয় নি বাৰু? অৰ্ডাৰ লোৱা হয়, যদি ফুল চুল আপোনালোকে দেখুৱাই মেলি দিয়া হয়, বৈ দিয়া হয়, তেনেকে যেনেকুৱা বিচাৰে তেনেকৈ কৰি দিয়ে পোৱা ন? যায়। নতুন নতুন ডিজাইন কেইটামানো দেখাইছে, পচন্দো লাগিছে মোৰ, তাকে চাইছোঁ। এখন আমাৰ বাইদেউজনীৰ দোকানখন, বোৱা কাপোৰ, পৰম্পৰাগত সাজপাৰ। এয়া এইযোৰ এৰী কাপোৰ ন? এইযোৰ এৰী, এইযোৰ নুনি কটন, এইযোৰ এৰী হ'ব চাগে ন? এইযোৰ কটন। অঁ পদ্মিনী কটন। অঁ ৰেবিক আছে। ভাল লাগিছে বস্তুখিনি, এয়া ধুনীয়া ধুনীয়াকৈ দেখাইছে। ইয়াতে ভাইটি এটা বহি আছা, ক'ৰ পৰা আহিছা ভাইটি? জাগিৰোডৰ পৰা আহিছা? অঁ বহুত দূৰৰ পৰা আহিলা। বাইদেউ আহিছে গোৱালপাৰাৰ পৰা। গোৱালপাৰা ক'ত ঘৰ বাইদেউ? গোৱালপাৰা দৰংগিৰি। দৰংগিৰি। মাটিয়াৰ পৰা কিমান দূৰ? মাটিয়াৰ পৰা মোটামুটি আমাৰ 1 ঘণ্টা লয় আৰু। 1 ঘণ্টা লাগে। আৰু ভণ্টি এজনী আছে আকৌ মাটিয়াত। 30 কিলোমিটাৰ। আৰু ভণ্টি এজনী আছে আকৌ মাটিয়াত। মাটিয়া টাউনতে নেকি? মাটিয়া টাউনতে থাকে, বেছি দূৰ নহয়। অঁ ইমানেই বস্তুবিলাকৰ দাম কৈছে, সেইকাৰণে আমি ল'বই পৰা নাই একো। এয়া বেগৰ দোকানো এখন। বাইদেউ কি ক'ম আৰু, তোমাৰ কি ইউটিউব চেনেল আছে? সৰু সুৰাকৈ এটা আছে, অকণমানকৈ মানে এটা দুটা ভিডিঅ' দিছোঁ আৰু। দিছা ন? ভালে লাগিলে। ভাল লাগিছে নে প্ৰগ্ৰেম চোৱা? প্ৰগ্ৰেম এতিয়া কৰিলে এটা প্ৰগ্ৰেম কৰিলোঁ, যোৱাকালি কৰিলোঁ। আজি মানে শোভাযাত্ৰা কৰিলোঁ। এতিয়া কোৰাছ আছে, কোৰাছ গাই মেলি আৰু ঘৰা ঘৰি যাম। আচ্ছা কৰিলে নেকি কিবা? কি ল'লে? কাপোৰ যে ইয়াত আছে নে? লৈ গৈছে। ভাল পাইছেনে বজাৰ কৰি? দাম চাম বৰ বেছি আকৌ। বাইদেউ বাইদেউ কিবা এটা প্ৰগ্ৰেম কৰিব, কি কৰিলে ন ইয়াৰ আগত? কালি জাতীয় সংগীত পৰিৱেশন কৰিলোঁ। আজি ৰাতিপুৱা 10 বজাত শোভাযাত্ৰা কৰিলোঁ, আৰু এতিয়া মানে মেইন মিটিংখনৰ মানে দুৱাৰ মুকলি কৰিম। আৰু পূৰ্ণিমা বাইদেউতো আহিছে লগত? হয়, আমি প্ৰায় 15 গৰাকীমান আহিছোঁ। আহিলো যেতিয়া খোৱা যদি অকণমানো লৈয়ে যাওঁ আৰু ইয়াতে। ইয়ালৈ আহা। খোৱা যোগাৰ কৰিছে। After Iqbal's death, he sacrificed her life by jumping from top of the Sandagiri hill near Sodia in 20. বাইদেউ ক'ৰ পৰা আহিছে? আজি বিক্ৰী বাৰ্তা ভাল নে? বেয়া নি? কিবা বেগ চেগ আনিছে নি? মোবাইল এইগৰাকী বাইদেউ আহিছে ধেমাজিৰ পৰা। ঠাণ্ডাও লাগিছে অকলে।
প্ৰতীক চিহ্ন আমি তেখেতক শ্ৰদ্ধা জনাব বিচাৰিছোঁ। আৰু মন্দিৰ ভ্ৰমণৰ যি যাত্ৰা, সেই যাত্ৰা সফল হওক তাৰে আমি কামনা কৰিছোঁ আৰু সকলোকে মন্দিৰ ভ্ৰমণৰ কাৰণে আমাৰ জোৰকৈ ক্লেপিং কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ। বলিষ্ঠ কণ্ঠশিল্পী প্লাৱন ভূঞা, আমি প্লাৱন ভূঞাক মৰম যাচিছোঁ আৰু এই স্মাৰকে আমি সন্মান জনাইছোঁ। আহক আমি সকলোৱে উপভোগ কৰোঁ আজি সাংস্কৃতিক সন্ধ্যা বিশেষ অনুষ্ঠান জুনিয়ৰ জীৱন থিয়েটাৰ প্লাৱন ভূঞা। সকলোৱে এটা হাত কৰি আমি প্লাৱন ভূঞাক আৰু সকলোৱে সহযোগিতা কৰি জীৱান কৰিব আজি সাংস্কৃতিক অনুষ্ঠান। প্ৰগ্ৰেম চলি আছে। দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা চুকাফা দিৱসৰ প্ৰায় অন্তিম পৰ্যায়ত। গতিকে মোৰ ভিডিঅ'টো ইমানতে সামৰি দিওঁ। যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। বাই বাই।